Hello guys, JUN's Kitchen Garden channel আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মই যেটো ৰেচিপি লৈ আহিছো হে ৰেচিপিটো আসলতে মোৰ ল'ৰা-ছোৱালী তিনটাই ডিমান্ড কৰা এটা ৰেচিপি হয় আৰু মই প্ৰথমবাৰ বনাইছো এই ৰেচিপিটো খাবলৈ খুব টেষ্টি হয় ৰেচিপিটো আসলতে আৰু এই ৰেচিপিটো প্ৰথম খাইছিলো মোৰ এগৰাকী ফ্ৰেণ্ডৰ ঘৰত তেওঁলোকে আমাৰ ফেমিলিটো ভাত খাবলৈ মাতিছিল আৰু তেতিয়া এই ৰেচিপিটো বনাইছিলে আৰু আমাৰ হেতি তিনটাই খুব ভাল পাইছিলে খাই তেতিয়া কৈছিলে যে মা এই ৰেচিপিটো এদিন আমাৰ ঘৰটো বনাবাচোন তাৰ পিছত এখন ৰেষ্টুৰেণ্টত খাইছিলো চাইনিজ ৰেষ্টুৰেণ্ট আসলতে এটো চাইনিজ এটা ৰেচিপি হয় বুলিয়ে মই জানো আৰু তাত মেনুত পাই আমি অৰ্ডাৰ কৰিছো তেতিয়াও খাই ভাল লাগিছিলে ৰেচিপিটো ৰেষ্টুৰেণ্টত অকমান ইয়াৰ টেষ্টটো অকমান হয়তো অকমান বেলেগ হয় কাৰণ তাত তেওঁলোকে সস বা মছলাখিনি আমাতকৈ অকমান বেলেগ ইউজ কৰে সকে কিন্তু আমাৰ ঘৰত সাধাৰণতে প্ৰত্যেকৰ ঘৰত যিখিনি সস থাকে হে সসেৰো এই ৰেচিপিটো বনাব পাৰি আপোনালোকে ভিডিওটো চালে গম পাব কি সস লাগিব আসলতে সসটো বেছি ইউজ হয় এই ৰেচিপিটোত আৰু এই ৰেচিপিটো বনোৱা মোৰ বহুত দিনে হ'ল এতিয়া ৰেচিপি নহয় মই বনোৱা দিন হ'ল কাৰণ তেতিয়া ঠাণ্ডা দিন আছিল ঠাণ্ডা দিনত বনাইছিলো ৰেচিপিটো দুটামান মানে ভিডিও পাৰ্ট মোৰ মিসিং হৈ আছিল মানে মোবাইলটোত ইমান ভিডিও হৈ গ'ল মই মানে বিচাৰি পোৱা নাছিলো তাৰ পিছত অকমান গাছা বেয়া হ'ল তেনেকে বহুত দিন আপোনালোকলৈ ভিডিও দিয়া নাছিলো কিন্তু তাৰ পৰা মই বেলেগ বেলেগ ভিডিও বনালো ভ্লগ বনালো তেনেকে থাকি গ'ল আৰু হেতু কিন্তু কালি মই হঠাৎ মানে পাই গলো যে ৰেচিপি যিখিনি মিসিং হৈ আছিল সেইখিনি পালো তাৰ পিছত ভাবিলো মই আপোনালোকলৈ এডিটিং কৰি লওঁ আৰু ৰেচিপিটো যেহেতু খাবলৈ খুব ভাল লাগে তেতিয়া আপোনালোকেও বনাব পাৰিব যদি কোনোবাই এতিয়ালৈকে খোৱা নাই বা বনোৱা নাই যিসকলে খাইছে তেওঁলোকৰ কথাটো বেলেগ তেওঁলোকেতো টেষ্টটো গম পাবই তাৰ পিছত আৰু এটা কথা মই আগতেই কৈ থওঁ আপোনালোকে ৰেচিপিটো চাই কিন্তু নেহাহিব কি কাৰণে কৈছো মই ৰেচিপিটো ঠাণ্ডা দিনত বনাইছিলো নহয় সোৱেটাৰ পিন্ধি বনাইছো আৰু আপোনালোকে ভাবিব নহয় এজনীয়ে বুলিব গৰমখনত এই সোৱেটাৰ পিন্ধি বনাইছে যে সেই কাৰণে মই আগতীয়াকৈ কৈ দিছো আপোনালোকে নেহাহিব মই এটো ঠাণ্ডা দিনত বনোৱা ৰেচিপি হয় আৰু খাই ভাল লগাৰ কাৰণে মই দেৰিকে হলো আপোনালোকৰ ওচৰলৈ লৈ আহিছো ৰেচিপিটো ৰেচিপিটো আপোনালোকেও বনাব পাৰিব দুই এটা ষ্টেপ আছে ৰেচিপিটোত কিন্তু বনাবলৈ ইজি হয় নামটো আপোনালোকে থাম্বনেলত গম পাইছে ড্ৰেগন চিকেন নামটোহে টান কিন্তু ৰেচিপিটো বনাবলৈ একদম ইজি তেনেহলে বলক মোৰ ৰেচিপিটো চাই লওঁ ড্ৰেগন চিকেন বনাবলৈ এয়া লৈছো মই boneless চিকেনখিনি মই সৰু সৰুকে টুকুৰা কৰি লৈছো আৰু এয়া লৈছো নহৰু আদা একেলগে খুন্দি লৈ মই ইয়াত দি লৈছো আৰু এতিয়া চিকেনখিনিত মই নহৰু আদাখিনি ভালকে মিহলি কৰি লম জুখমতে নিমখ দিছো এতিয়া চিকেনৰ ওপৰত এটা কণীও ভাঙি দিছো প্ৰতিডোখৰ চিকেনত যাতে কণীখিনি লাগি যায় তেনেকে ভালকে হানি ল'ব লাগিব এয়া লৈছো মই কৰ্ণফ্লোৰ এই চামুচখনেৰে 3 চামুচ মান কৰ্ণফ্লোৰ হ'ব আৰু এইখিনি মই এতিয়া অলপকে দি চিকেনখিনিত ভালকে হানি লম কৰ্ণফ্লোৰ দিলে বাইন্ডিঙৰ কামো কৰে লগতে যেতিয়া মই তেলত চিকেনখিনি ফ্ৰাই কৰিম তেতিয়া মচমচিয়াও হ'ব এতিয়া ভালকে হানি লৈছো এয়া আধা চামুচ মান জালুকৰ গুৰি দিছো আৰু এইখিনি এতিয়া মই ভালকে হানি লম গোটেইখিনি বস্তু হনাৰ পিছত এতিয়া চিকেনখিনি মই 20 মিনিট মানৰ কাৰণে ঢাকি ৰাখিম এতিয়া সসখিনি আগতীয়াকৈ ৰেডি কৰি লওঁ এয়া লৈছো মই টমেটো সস 2 চামুচ লৈছো আৰু এয়া সয়া সসও 2 চামুচে লম এয়া 2 চামুচ সয়া সস দিছো আৰু এতিয়া লাগিব ভিনেগাৰো 1 চামুচ দিম এতিয়া সসখিনিত অকমান চেনি দিছো চেনি বদলি মৌজুলো দিব পাৰে এতিয়া মই এইখিনি আটাইখিনি বস্তু মিহলি কৰি লৈছো এখন কেৰাহী লৈছো আৰু কেৰাহীত মই এয়া অলিভ অইল দিছো আপোনালোকে অন্য যি কুকিং তেল ইউজ কৰে হেও দিব পাৰে আৰু এতিয়া মই চিকেনখিনি অলপকে দি ফ্ৰাই কৰি লম চিকেনখিনি কম জুইত ভাজিব লাগে কাৰণ জুইটো বহাই দিলে ওপৰখিনি ৰঙা হ'ব আৰু ভিতৰলৈকে ভালকে নিহিজিব সেই কাৰণে জুইটো একদম কমাই ৰাখিব লাগে আৰু এয়া হৈ গ'ল মোৰ চিকেন ফ্ৰাই কৰা আৰু এতিয়া লৈছো এখন পেন
পেনখন গৰম হোৱাত এয়া মই চিকেন ফ্ৰাই কৰি থাকি যোৱা তেল অলপমান দি দিছোঁ 3 চামুচমান হ'ব কাৰণ চিকেন ফ্ৰাই কৰি যোৱাৰ পিছত এই তেলখিনিত বহুতখিনি ফ্লেভাৰ আছে সেইকাৰণে মই অন্য তেল লোৱা নাই আৰু এতিয়া মই কাটি ৰখা নহৰুখিনি ইয়াত দি অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ম এয়া কাটি লোৱা 3টামান জলকীয়াও ইয়াতে দি দিছোঁ আৰু এইখিনিও অকণমান ভাজি ল'ম এয়া পিঁয়াজ হয় পিঁয়াজখিনি ডাঙৰ ডাঙৰকৈ চাৰিচুকীয়াকৈ কাটি লৈ এটুকুৰা এটুকুৰাকৈ এৰুৱাই পেলাই মই এইখিনি ইয়াতে দি দিছোঁ পিঁয়াজখিনি বৰ বেছিকৈ ভাজিব নালাগে অকণমান কোমল হোৱালৈকে ভাজিলে হ'ল এতিয়া দিছোঁ আধা চামুচমান জালুকৰ গুড়ি মই চিকেন মেৰিনেট কৰোঁতেও আধা চামুচমান জালুকৰ গুড়ি দিছিলোঁ আৰু এতিয়া দিছোঁ মই চিলি ফ্লেক্স নাথাকিলে আপোনালোকে শুকান জলকীয়াও সৰু সৰুকৈ কাটি দিব পাৰে এতিয়া মই এইখিনি ভাজি লৈ এয়া দি দিছোঁ চচৰ মিশ্ৰণখিনি এয়া চচৰ মিশ্ৰণখিনি দিও মই অকণমান ভাজি ল'ম চচ লোৱা বাতিটোতে অকণমান গৰম পানী গুলি লৈ মই সেইখিনি পিঁয়াজৰ ওপৰত ঢালি দিছোঁ এয়া জোখমতে মই নিমখ দিছোঁ নিমখ মই চিকেনখিনি মেৰিনেট কৰোঁতেও দিছিলোঁ আৰু চচতো নিমখ থাকে সেই হিচাপত দিব লাগিব আৰু এতিয়া মই ফ্ৰাই কৰি ৰখা চিকেনখিনি চচৰ ওপৰত দি দিছোঁ আৰু এইখিনি এতিয়া ভালকৈ যাতে চিকেনখিনিত চচখিনি লাগে ঠিক তেনেকৈ মিহলি কৰিব লাগিব আৰু খুব বেছি 5 মিনিট বা 10 মিনিট মই জুইৰ ওপৰত ৰাখিম আৰু এতিয়া ওপৰত মই ধনিয়া পাত ছটিয়াই দিছোঁ পিঁয়াজৰ পাত থাকিলে পিঁয়াজৰ পাতো দিব পাৰে আৰু এতিয়া এইখিনি মিক্স কৰি মই এখন প্লেটত এয়া ড্ৰেগন চিকেন নমাই দিছোঁ আৰু ওপৰত এয়া ভজা তিল ছটিয়াই দিছোঁ ভজা বগা তিল সেয়া দিলে গোন্ধটো ভাল লাগে আৰু ওপৰত এয়া মই গাজৰৰ দীঘলকৈ কৰা টুকুৰা ওপৰত দি দিছোঁ আৰু আদাৰো সৰু সৰুকৈ মই দীঘলকৈ টুকুৰা কৰি থৈছোঁ সেইখিনি ওপৰত দি দিছোঁ আচলতে গাৰ্নিচিংটো নিজৰ ইচ্ছামতে কৰিব পাৰে আৰু এয়া মোৰ হৈ গ'ল ড্ৰেগন চিকেন খাবলৈ খুব ভাল লাগে আপোনালোকে কেতিয়াবা ট্ৰাই কৰি চাব সৰু ডাঙৰ সকলোৱে ভাল পাব খায় ৰেচিপিটো দেখিলে কিমান এটা ইজি ৰেচিপি হয় মই প্ৰথমে কৈছিলোঁ যে ৰেচিপিটোৰ নামটোহে টান কিন্তু অকণমান ট্ৰাই কৰিলে চবেই বনাই খাই যাব পাৰিব আৰু এই ৰেচিপিটো ভাত আৰু ৰুটিৰ লগতো ভাল লাগে লগতে আপোনালোকে নুডলছৰ লগতো ছাইডত লৈ খাব পাৰে বা ফ্ৰাইড ৰাইচৰ লগতো খাব পাৰে তেতিয়াও ভাল লাগে খাই আৰু সৰু ল'ৰা ছোৱালী যে খাই ভাল পাব সেইটো আপোনালোকে ৰেচিপিটো দেখিয়ে চাগে গম পাইছে মই এইটো কোৱা নাই যে ডাঙৰসকলে বেয়া পাব বুলি ডাঙৰসকলেও খাই ভাল পাব বনাই খাই চালে আপোনালোকে গম পাব আৰু আজি যদি ৰেচিপিটো ভাল লাগিছে লাইক কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰিবলৈও নাপাহৰিব আৰু মোৰ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই থাকিব আকৌ এটা নতুন ভিডিঅ' লৈ আহি আছোঁ অতি সোনকালে তেনেহ'লে আজিলৈ আহোঁ পুনৰ লগ পাম নমস্কাৰ